হেল্ল' এভৰিৱান ইয়াৰ আগৰ বিয়াৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ নহয় ছোৱালীৰখীয়া ভাত খোৱা ভিডিঅ'টো লৈ আনিম বুলি এয়া আজি ভিডিঅ'টো লৈয়ে আনিলোঁ এইফালে আমাৰ কইনাৰ দেউতাক দেই তেওঁ হুঁচৰি আদৰিবৰ কাৰণে ৰৈ আছে সেইদিনাখন আকৌ হুঁচৰিও আহিছিল আমি গৈ পাই প্ৰথমতে হুঁচৰি চালোঁ হুঁচৰি যোৱা আমাৰ গাঁৱৰে আছিল আপোনালোককো দেখাওঁ ৰ'ব হুঁচৰি যোৱা অলপ হুঁচৰি শেষ হোৱাৰ পিছতে আমি সকলোৱে ভাত খাবৰ কাৰণে আহিলোঁ ছোৱালীৰখীয়া ভাত সাজ পিছে আমাৰ গাঁও সকলো আইতাসকলে মিলিয়ে বনায় এইফালে আকৌ তেওঁলোকৰ ঘৰৰ সকলোৱে আইতাসকলৰ আগত সেৱা লৈছে সেইদিনাখন আকৌ বিয়ানাম গোৱাৰ লগতে জোৱানামো গায় এইফালে খুৰীয়ে মৰ্টন বিলাই আছিলে আৰু আমিও সকলো বহি আছোঁ বিয়ানাম আৰু জোৱানাম গাবৰ কাৰণে যোনে যেনেকৈ পায় জোৱানাম গালে শৰাই আগবঢ়ায় আৰু এইফালে বৰমাক বৰ্তাকক জুৰিছিলে তেওঁলোকে শৰাই আগবঢ়ালে আৰু সকলোৱে জোৰ কৰাত তেওঁলোকে এপাক নাচিও দিলে আৰু তেওঁলোকে শৰাইত দেখিলেই নহয় ফুল বটল দুটা আগবঢ়াইছে আৰু এইয়া আমাৰ কইনাই মেহেন্দি লোৱাত বিজি তাই নিজে আকৌ নিজৰ মেহেন্দিও আঁকি লৈছে সেইদিনাখন আকৌ টাইমো বহুত হৈছিল আমাৰ নাচনী কেইজনী আকৌ টোপনিও ধৰিছে এইফালে এইটো টোপনিত লাল কাল দিলে মাহঁতৰ লগত ঘৰলৈ যাম বুলি দুইজনী ৰখি দিলে আৰু এইফালে আকৌ আমাৰ লাকিয়ে লাজতে ক'বই পৰা নাই সকলোকে জোৱানাম গাই জুৰি শেষ কৰাৰ পিছত এয়া মৰ্টনো বিতালে আমাৰ বৌয়ে আকৌ ৰুমালতে সকলো মৰ্টন বান্ধিও লৈছে আৰু এতিয়া সকলো ঘৰা ঘৰি যাবৰো হ'ল বাৰু আজিলৈ আহিছোঁ আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত বাই